আজি মই মোৰ এই মোবাইলটোৰ Oppo A1K নেকি এইটো মোবাইলটোৰ মানে মডেলটোৰ কথা কৈ আছোঁ আৰু এই মোবাইলটো আজি মই পাৱাৰ অন কৰি পেলাই দেখাম কেনেকুৱা মই আজি দেখাই আছোঁ। পাৱাৰ অন কৰিবলৈ হ'লে আমি এই পাৱাৰ বুটনটো প্ৰেছ কৰিব লাগিব আৰু প্ৰেছ কৰি ৰখাৰ পিছত এনেকৈ Oppo লগোৱা আহি গ'ল পাৱাৰ্ড বাই এণ্ড্ৰইড। এইটো ফুল্লি এণ্ড্ৰইড ফোন হয়, পাৱাৰ্ড বাই এণ্ড্ৰইড, অলপ পুৰণি হয় হ'লেও ফুল্লি এণ্ড্ৰইড। মই আপোনালোকক দেখাই আছোঁ এইটো পাৱাৰ অন হৈ আছে আৰু ভিডিঅ' বনাই আছোঁ এনেকৈ নৰ্মেলি, আপোনালোকে অলপ ছাপোৰ্ট কৰিব, এনেকৈ বনাই থাকিম মই। আৰু এইটোত লিখা আছে প্ৰ' কেমেৰা বুলি আৰু এইটো Oppo মোবাইল হয়, Oppo A1K নেকি, Oppo মোবাইল আৰু বহুতেই ভাল। কেমেৰা ইমান ভাল নহয় এতিয়া, বহুত পুৰণি হৈ গৈছে, কিন্তু মোবাইলটো ডিছপ্লে কোৱালিটি, টাচ চেঞ্চিভিটি, টাচ কোৱালিটি সকলোখিনি, ডিছপ্লে কালাৰ মানে অৰিজিনেল ডিছপ্লে ন, সকলোখিনিয়ে ভাল। মই এতিয়া পাছৱৰ্ডটো দি দিছোঁ, তো ফাইনেলি অ'পেন হৈ গ'ল। মই পাছৱৰ্ড এণ্টাৰ কৰিলোঁ আৰু এতিয়া চাওক কোনো লেগ নাই, লেগ ফিল নাই। আৰু এইটো চাব পাৰে সকলো এপ ৱৰ্কিং কণ্ডিশ্যনত আছে এতিয়াও। আৰু ইয়াত আমি সকলো এপ ইউজ কৰিব পাৰোঁ, যেনে ইনষ্টাগ্ৰাম, কিবা মানে যিকোনো এপ, হোৱাটছএপ, সকলোখিনি ইউজ কৰিব পাৰোঁ। তো আজিৰ ভিডিঅ'টোত মই দেখালোঁ এই ডিভাইচটো পাৱাৰ অন কৰি। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল, লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো ইমানেই।